মুখ্যমন্ত্ৰীলৈ এগৰাকী মাতৃৰ কাতৰ আহ্বান আমাক অলপ সহায় কৰক। সৰ্থেবাৰীৰ কামাৰপাৰাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত পিতা পুত্ৰৰ মৃত্যু হোৱাৰ পিছত এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে একমাত্ৰ কন্যা। সেই ভয়ংকৰ দুৰ্ঘটনাত ট্ৰাকে মহতিয়াই নিয়া ৰিয়া ডেকাৰ মূৰত মুখমণ্ডলত আঘাত হোৱাৰ লগতে ভৰিৰ মাংস এৰাই গৈছিল। এতিয়া ৰিয়াৰ বাবে উন্নত চিকিৎসাৰ অতিকৈ প্ৰয়োজন, কিন্তু ধনৰ অভাৱত ৰিয়াৰ উন্নত চিকিৎসা কৰিব পৰা নাই। আজিও কইনাৰ চিকিৎসাৰ বাবে ৱাদি পোৱা নাই এগৰাকী হতভগা মাতৃয়ে। দুৰ্ঘটনাই প্ৰাণ কহা দুলাল ডেকাৰ পত্নীৰ এতিয়া এটাই চিন্তা, কেনেকৈ সুস্থ কৰিব কইনাক। সম্প্ৰতি নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে এগৰাকী কণমানি ৰিয়া। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত দুবাৰ চিকিৎসাৰ বাবে নি উভতি আহিবলগীয়া হৈছে। এফালে অধিক খৰচ, আনফালে লাগে উন্নত চিকিৎসা, যাৰ বাবে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোক লাগে হৃদয়বান লোকৰ সহায়। মুখ্যমন্ত্ৰীয়ে অলপ সুদৃষ্টি দিলে উপকৃত হলহেঁতেন দুৰ্ভগীয়া পৰিয়ালটো, যাৰ বাবে মুখ্যমন্ত্ৰীলৈ এইগৰাকী হতভগা মাতৃৰ কাতৰ আহ্বান আমাক অলপ সহায় কৰক। সৰ্থেবাৰী SBI শাখাৰ একাউণ্ট নম্বৰ 347949752287, IFSC কোড SBIN 00111611। এই নম্বৰত অলপমান আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব কোনো হৃদয়বান লোকে। স্থানীয় লোকেও এই দুৰ্ভগীয়া পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সহায়ৰ আহ্বান জনোৱাৰ লগতে ৰাইজৰ সহায় কামনা কৰিছে। এতিয়াকে GMC নিব বিচাৰে? GMCত নিব বিচাৰিছিলোঁ, কিন্তু তাতে কেবিনৰ একো হেৰি নাই। মোৰ ছোৱালীটোৰ ইনফেকশ্যন হ'ব বুলি ডক্টৰে কৈছে, ভালকৈ তাইক হেৰি কৰিব লাগিব বুলি। এতিয়া মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, যাতে তাইক ভাল চিকিৎসাৰ এটা হেৰি কৰি দিয়ে। GMCত চিকিৎসাৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু টকা পইচাৰ কেনেকুৱা অসুবিধা হৈছে? বহুত দুৰ্বল। কি ক'ব এতিয়া মুখ্যমন্ত্ৰীকে বা ৰাইজকে? মুখ্যমন্ত্ৰী এতিয়া আমাক সহায় সহযোগিতা লাগে, আৰু বেলেগ একো নাই। ইনকামৰ পথ মোৰ মানুহটোৱে আছিল, এতিয়া বৰ্তমান একো হেৰি নাই, কাৰোৰ পৰা একো সহায় পোৱা নাই আমি। ৰাইজৰ পৰা সহায় বিচাৰিব? ৰাইজৰ পৰা সহায় লাগে, মুখ্যমন্ত্ৰীৰ সহায়ৰ হেৰি লাগে এটা। চৰকাৰী কোনো মানুহ আহিছিল নেকি? DC SDC কোনো অহা নাই এতিয়ালৈকে? কোনো খবৰ লোৱা নাই? কোনোৱে লোৱা নাই। ৰাস্তাটো কোনোবা খবৰ লৈছিল নেকি? ৰাস্তা ঠিকাদাৰৰ কোনোৱে অহা নাই এতিয়ালৈকে। যিটো সিদিনাখনৰ দুৰ্ঘটনা, যোৱা 23 ফেব্ৰুৱাৰীৰ যিটো ঘটনাটো অলৰেডি ঘটি গ'ল, আমি সেইটো ঘূৰাই আনিব নোৱাৰোঁ। এতিয়া আমাৰ কথাটো হ'ল, যি পিতা পুত্ৰৰ আমাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, আৰু লগতে তেওঁৰ একমাত্ৰ ছোৱালী, তেওঁ আছে এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে ব্যক্তিগত চিকিৎসালয়ত। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা খৰচ বহুত ব্যয়বহুল হয়। আমি সেয়েহে অনুৰোধ কৰিম, আমাৰ চুবুৰীৰ পৰা, আমাৰ গোটেই অঞ্চলৰ পৰা অনুৰোধ কৰিম আমি চৰকাৰলৈ, যাতে আমাৰ যি চিকিৎসা ব্যৱস্থাৰ কাৰণে যিখিনি খৰচ, সেইখিনি যদি সম্ভৱ তেখেতসকলে কিবা এটা ব্যৱস্থা কৰি দিয়ক। নহ'লে যদি পৰা যায়, তেখেতসকলে এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক, যাতে আমি GMCত ভালদৰে এটা চিকিৎসা ব্যৱস্থা কৰিব পাৰোঁ ছোৱালীজনী। GMCত কিয় নিব পৰা নাই? GMCত আচলতে নিব পৰা নাই এইটো কাৰণতে, যিটো আমাৰ ইনজাৰী হৈছে, ইনজাৰীটো বহুত বেছি বুলি আমাক ব্যক্তিগত খণ্ডৰ ডক্টৰে জনাইছে। হয়, ইনফেকশ্যন হোৱাৰ চান্স আছে। আৰু যিহেতু ধৰক আমি জানো চৰকাৰী চিকিৎসা হয়, চৰকাৰী চিকিৎসাটো আমি যদিও সকলোৱে আলোচনা কৰোঁ, ইমান আমি ভাবোঁ যে ইমান সুবিধাজনক নহয়। তথাপিতো আমি আশা কৰিম, চৰকাৰে যদি এইটো বিষয়টো অলপ তৎপৰতে চাই, চৰকাৰৰ কোনো বিষয়ববীয়াই যদি বিষয়টোত গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে আমি অতি সোনকালে ভাল চিকিৎসা পাম। আৰু লগতে অনুৰোধ থাকিল, যি আমাৰ পৰিয়ালটোৰ একমাত্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ সমল আছিলে, যিজন দুলাল ডেকা অলৰেডি মৃত্যুমুখত পৰিলে। গতিকে তেখেতৰ পৰিয়ালটোক যাতে চৰকাৰীভাৱে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে। পৰিয়ালটো চলিব লাগিব, অকল মাতৃ আৰু ছোৱালী সন্তানগৰাকী এতিয়া বৰ্তমান জীৱিত, তেওঁলোকে ভৱিষ্যত চলিব লাগিব। গতিকে তেওঁলোকৰ বাবে যাতে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে চৰকাৰে, সেইটো মোৰ অসম চৰকাৰলৈ বিশেষ অনুৰোধ কৰিম। যদি কোনো ৰাইজে বিশেষভাৱে কিবা সুবিধা বা সহায় কৰিব বিচাৰে, আমি তেখেতক অনুৰোধ কৰিম, আমাৰ চুবুৰীৰ পৰা বা পৰিয়ালটোৰ তৰফৰ হৈ মই কৈ দিছোঁ, যাতে যিকোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াই আমাৰ পৰিয়ালটোলৈ বা ছোৱালীটোৰ চিকিৎসাৰ কাৰণে, এইখিনি মোৰ বিশেষ অনুৰোধ। নিউজ ডেস্ক ৰিপৰ্ট, সময় 24।